কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেন্ট কৰি আছিলে কি দাদা যোনটো অগ্নিবীৰ মেডিকেল হয় তাত তোমাৰ পাইলছ আৰু মেইনলি তোমালোকৰ ভেৰিকছ ভেন্স এই দুটা বেমাৰ মানে বহুত ৰিজেক্ট হয় বহুত ৰিজেক্ট হয় ফিজিকেলটো এক্সিলেন্ট মাৰে পঢ়া শুনাটো ভাল কিন্তু সামান্য এই বেমাৰ দুটাৰ কাৰণে নিজৰ ভুলৰ কাৰণে মানে ৰিজেক্ট হৈ ঘৰলৈ গুচি আহিবলগীয়া হয় কাৰণ সেই সময়ত এটা বহুত মানে বেয়া পৰিস্থিতি হয় ঠিক আছে চক তোমালোকে যদি এক্সাম পাছ কৰি ফিজিকেল পাছ কৰি সামান্য বডিৰ কিছুমান পাৰ্ট বা সামান্য দুটা বেমাৰৰ বাবে যদি তোমালোকে ঘৰলৈ উভতি যাবলগীয়া হয় তো সেইটো সময়ত তোমালোকৰ মনটো কিমান বেয়া লাগিব মই নিজ চকুৰে দেখিছোঁ বহুত বেয়াও লাগে সেইটো টাইমত ঠিক আছে কাৰণ মই নিজ চকুৰে দেখিছোঁ মেডিকেলৰ ল'ৰা ওলাই যায় মোৰ নিজ চকুৰে দেখিছোঁ মেডিকেলৰ ল'ৰা ৰিজেক্ট হোৱা ঠিক আছে তো এই দুটা বেমাৰ তোমালোকক ভালদৰে কৈছোঁ এতিয়া যদি হৈ আছে ভালদৰে তোমালোকে ঠিক কৰা কাৰণ তোমালোকে যিমান ফিজিকেল এক্সিডেণ্ট মাৰা যিমান মাৰা কিন্তু মেডিকেলত যদি তোমালোকে আনফিট হৈ যোৱা তোমালোকৰ ৰিজেক্টেই হ'বা তোমালোকৰ কোনো চান্স খুব পাছ কৰাই দিয়ে সেইটো চান্স নাথাকে ঠিক আছে তো যোনটো তোমালোকৰ পাইলছ তোমালোকক মই আগতো দিছোঁ পাইলছৰ ভিডিঅ' পাইলছটো কেনেকৈ চেক কৰে তোমালোকৰ চক মই তোমালোকক কৈছিলোঁ যে পাইলছটো আচলতে কেলৈ হয় আৰু হৈ থকাৰ ফলতো তুমি যদি সেই বেমাৰটোৰ বিষয়ে নাজানা বা সেই বেমাৰটো যদি ভাল কৰিবলৈ তোমালোকে চেষ্টা নকৰা তো সেইটো তোমালোকৰ জীৱনৰ বাবে এটা ডাঙৰ বিপদ আনিব ভৱিষ্যতৰ বাবে ঠিক আছে তো চক তোমালোকক মই কৈছিলোঁ যোনটো পাইলছ তোমালোকে যোনটো মানে মলত্যাগ কৰা জেগা য'ত তোমালোকে শৌচ পায়খানা কৰা জেগাত তোমালোকে প্ৰেছাৰ পৰে মানে তোমালোকে যেতিয়া শৌচ কৰিবলৈ যোৱা তোমালোকৰ প্ৰেছাৰ পৰাৰ ফলত মানে তাত মাংস বাঢ়ি আহে আৰু মাংস বাঢ়ি অহাৰ ফলত অধিক প্ৰেছাৰৰ ফলত তোমালোকৰ টেষ্ট লিক হয় আৰু টেষ্ট যেতিয়া লিক হয় তোমালোকৰ বহুত জ্বলন সৃষ্টি হয় বহুত মানে যিকোনো কাম কৰিবলৈ মন নাযায় আৰু যেতিয়া তোমালোকে প্ৰেছাৰ দি থকাৰ ফলত তাৰ ছাইডত মানে সৰু সৰু জোঙা টাইপৰহে মাংস বাঢ়ি আহে আৰু যেতিয়া মেডিকেলত চেক কৰে তোমালোকক 3বাৰ সাঁচিবলৈ দিয়ে যেতিয়া তোমালোকে সাঁচিবা যদি টেষ্ট পৰি যায় তলত তেতিয়াতো ৰিজেক্টেই আৰু যেতিয়া তুমি টৰ্চ মাৰি চাই যদি টৰ্চ মাৰি চাওঁতে তোমালোকৰ যদি তাত মাংস বাঢ়ি থকা দেখা যায় তোমালোকৰ মলত্যাগ কৰাৰ সেই জেগাত তো তেতিয়া তোমালোকৰ মানে ৰিজেক্ট কৰে তেতিয়া তোমালোকৰ কোনো পাছ কৰাব নোৱাৰে তোমালোকৰ যোনো অফিচাৰ হওক যোনেই হওক কাকো যাকে মানে তুমি ৰিকুৱেষ্ট কৰা কোনো পাছ কৰাব নোৱাৰে এইটো আনফিট জাষ্ট আনফিট মানে সেইকাৰণে তোমালোকৰ যদি বেমাৰটো হৈ আছে কেলৈ হৈ আছে তোমালোক কৈছোঁ শুনক তোমালোকে দিনক দিনে তোমালোকৰ মছলাজাতীয় বস্তুবোৰ খাই আছা হয়নে নহয় মছলাজাতীয় হওক কলেজ পাতি গ'লে তোমালোকেতো টিফিন লৈ নোযোৱা নিজৰ কেঁচা ভুজীয়া বস্তু লৈ নোযোৱা তোমালোকে কেণ্টিনত গৈ তোমাৰ চিংৰা খোৱা চাহ খোৱা পৰঠা খোৱা মেমি খোৱা আৰু তোমালোকে যোনবোৰ মানে ফাষ্ট ফুড যোনবোৰ চিকেন হওক ধৰি সেইবোৰ খোৱাৰ ফলত তোমালোকৰ দিনক দিনে যদি তোমালোকৰ 30 দিনৰ ভিতৰত যদি তোমালোকে 28 দিন 25 দিন যদি তোমালোকে তেলতীয়া বস্তু খোৱা তো সেইবোৰ খোৱাৰ ফলত তোমালোকৰ পেটত মানে এটা গোন্ধ কৰে লেতেৰা সৃষ্টি আৰু তোমালোকৰ সৃষ্টি হোৱাৰ ফলত এটা মানে বেয়া ভাৱ সৃষ্টি হোৱাৰ ফলত তোমালোকৰ পেট বেয়া হয় আৰু সেই মানে যে তোমালোকে শৌচ কৰা তাত জমা হৈ যায় মানে ওলাই নাহে মানে তোমালোকৰ তাত য'ত জমা হৈ যায় মানে তেলতীয়া বস্তু খোৱাৰ ফলত আৰু যেতিয়া তোমালোকে শৌচ কৰিবলৈ যোৱা তেতিয়া তোমালোকক খুব প্ৰেছাৰ দিয়াৰ ফলত ওলাই কিন্তু বেছি মানে মুকলি মানে ভালদৰে তোমালোকৰ শৌচটো মানে নহয় তোমালোকৰ মলত্যাগ মানে ভালদৰে তোমালোকে কৰিব নোৱাৰা মানে ভাল মনে খলুচা মনে তো সেই বেমাৰটো বহুতে গম পায় কাৰণ ইণ্ডিয়াৰ 90 ওপৰত 90% পাছত সেই বেমাৰটো কোনো মানে হৈ আছে কিন্তু ভাল কিছুমানৰ হয় কিন্তু ভাল হোৱাৰ পিছতো আকৌ হৈ যায় চক সেই বেমাৰটো তোমালোকে অপাৰেশ্যন কৰিলে ভাল কৰিব নোৱাৰা তোমালোকে ঘৰুৱা দৰৱ খাই বহুতে ভাল কৰিছে তোমালোকে ডক্টৰৰ ওচৰলৈ গ'লে তোমালোকে অপাৰেশ্যন কৰিবলৈ ক'ব তেওঁলোকে পইচা ল'বৰ বাবে তোমালোকক দৰৱ পাতি দিব কিন্তু এইবোৰ মানে তোমালোকে এনেই ফকতীয়া তোমালোকে ভাল নহয় মানে বেমাৰটো ঠিক আছে তোমালোকৰ ভাল কেতিয়াও নহ'ব সেই বেমাৰটো তেনেকৈ তুমি যদি তোমালোকে চাবলৈ যোৱা কিছুমান হোমিঅ'পেথিক আয়ুৰ্বেদিক সেইবোৰ দৰৱ খাই তোমালোকে এই বেমাৰটো ভাল হয় আৰু তোমালোকৰ সেউজীয়া শাক পাচলি তোমালোকে মেইনলি তোমালোকে যদি ডিম এৰি দিয়া মাংস এৰি দিয়া ভেন্দি যোনবোৰ ভেজাল জাতীয় বস্তু তেলতীয়া জাতীয় বস্তুবোৰ যদি এৰি দিয়া আৰামছে তোমালোকৰ বেমাৰটো ভাল হৈ যাব যদি তোমালোকে পানী বেছিকৈ খাবা আৰু সেউজীয়া শাক পাচলি নৰ্মেল ভাত আৰু তোমালোকে বেছি টানজাতীয় বস্তুবোৰ নাখাবা টানজাতীয় বস্তুবোৰ খালে শৌচটো টান হ'ব ঠিক আছে তো সেইকাৰণে তোমালোকৰ বেমাৰটো হয় আৰু সেই বেমাৰটো হোৱাৰ ফলত মেডিকেলত তোমালোকে আনফিট হোৱা তো চব তোমালোকে যদি এতিয়া বেমাৰটো হৈছে মানে মনৰ ভিতৰত নাৰাখিবা নিজৰ মা দেউতাক কোৱা কাৰণ তোমালোকে বেছিভাগৰ পেৰেণ্টছে আজিকালি বেমাৰটোৰ বিষয়ে গম পায় আমাৰ গাঁৱতো বহুতৰ হৈছে বহুতে ভালো কৰিছে কিন্তু যোনে মানে এলেহুৱা যদি তোমালোকে হৈ আছে বেমাৰটো যদি হৈ আছে কাকো যদি নজনোৱা ভাল কৰিবলৈ কেনেকৈ ভাল হ'ব তুমিয়ে কোৱা তো এইটো লাজৰ কথা নহয় পাইলছ বেমাৰটো আজিকালি লাজৰ কথা নহয় যদি তোমালোকে লাজ বুলি ভাবিছা তোমালোকৰ ভৱিষ্যতৰ বাবে তোমাৰ বাবে এটা ডাঙৰ বিপদ মাতি আনিব কাৰণ তোমালোকৰ যদি টেষ্ট লিক হয় টেষ্ট লিক হোৱাৰ ফলত সেইটো মানে এটা ডাঙৰ বেমাৰলৈ ৰূপান্তৰিত হয় তো সেই বেমাৰটো তোমালোকৰ যদি হৈ থাকে তোমালোকে ডিউটি দিব নোৱাৰিবা ভালদৰে তোমালোকে মানুহৰ লগত কথা পাতিব নোৱাৰিবা ভাল কাম কৰিব নোৱাৰিবা ডিউটি দিব নোৱাৰিবা তো সেইকাৰণে তোমালোকক মানে মেডিকেলত পাছ কৰাই নিদিয়ে তোমালোকৰ ভালৰ কাৰণেই পাছ নকৰে ঠিক আছে কাৰণ তোমালোকৰ বেমাৰটো যদি নাথাকে অলৰেডি তোমালোকে পাছ হৈ গ'লাহেঁতেন ঠিক আছে তেনেকৈ আমি যেতিয়া দিছিলোঁ তেনেকৈ পাইলছত কিছুমান ল'ৰা মানে ৰিজেক্ট হৈছিলে ঠিক আছে আৰু মেইনলি তোমালোকৰ যোনটো ভেৰিকছ ভেন্স ছেকেণ্ডলি যোনটো মানে তোমালোকৰ ভেৰিকছ ভেন্স শিৰ মানে
তোমালোকৰ যদি ভৰিত মানে এডাল দুডাল সি থাকে একো নাই ঠিক আছে, কিন্তু একে জেগাতে যদি মানে গোট মাৰি মানে তোমালোকৰ বহুত লপা থপাকৈ মানে লাডু টাইপৰ তোমালোকৰ যদি শিৰ হৈ যায় তেতিয়া মানে ৰিজেক্ট কৰে ঠিক আছে, তেতিয়া তোমালোকৰ ৰিজেক্ট হয়। এনেই তোমালোকৰ ৰিজেক্ট নোহোৱা, যদি তোমালোকৰ একে জেগাতে যদি বহুত থোপ পাতি মানে শিৰবোৰ যদি লাডু বনি গৈছে তেতিয়া তোমালোকৰ ৰিজেক্ট কৰে। আৰু যদি তোমালোকৰ এডাল দুডাল তেনেকুৱা ওপৰ সি আছে, ভৰি মানে হাৰ্ড প্ৰেক্টিছ নকৰিবা, ভৰি মানে তোমালোকৰ যোনটো ভৰি মানে ভৰিৰ হাৰ্ড প্ৰেক্টিছ নকৰিবা ঠিক আছে। আৰু এই দুটা বেমাৰতে মানে বেছি ৰিজেক্ট হয়। এডাল দুডাল শিৰ থাকিলে বেছি ইমান তোমালোকৰ পইণ্ট দিয়ে, জাষ্ট আকৌ তোমালোকে চেক কৰে পাছ কৰাই দিয়ে। কিন্তু যদি একে জেগাতে বেছি মানে থোপ খাই যায়, সেই মানে থোপ খাই যোৱাৰ ফলত মানে তোমালোকৰ সেই বেমাৰটো ৰিজেক্ট কৰে। তো তোমালোকে জানিব পাৰিলা মই কেলৈ হয় বেমাৰটো কৈ দিলোঁ। ভেৰিক'জ ভেইন যোনটো তোমালোকৰ বেমাৰ, ভৰি প্ৰেক্টিছ নকৰিবা, ফিল্ডলৈ গৈ জাষ্ট তোমালোকে ৰানিং কৰিবা আৰু ভৰি প্ৰেক্টিছ ইমান নকৰিবা, নহ'লে শিৰবোৰ মানে বেছি ওলাই আহে ঠিক আছে। আৰু তোমালোকৰ পাইলছৰ কথা কৈ দিলোঁ, তোমালোকে যদি পাইলছটো ভাল কৰিব বিচাৰিছা, হৈ যদি আছে, আৰু যদি চাকৰিটো তোমালোকৰ ল'বলৈ মন আছে, মেইনলি তোমালোকৰ তেলজাতীয় বস্তুবোৰ, মাংস হওক, ডিম হওক, ভেন্দি পৰা ধৰি যিমান ভেজালজাতীয় বস্তু, ৰঙালাও এইবোৰ নাখাবা মানে, যদি মানে বেমাৰটো ভাল কৰিবলৈ মন আছে তেতিয়াহে মানে মেডিকেলত পাছ হ'বা ঠিক আছে। তো ভিডিঅ' যিমান পৰা অতি মানে ইম্পৰ্টেণ্ট ভিডিঅ' হয়, বহুতে নাজানে মানে বেমাৰটোৰ বিষয়ে, এতিয়াও বহুতে নাজানে, বহুত ল'ৰাই, সেইকাৰণে মানে মেডিকেলত আনফিট হৈ ঘৰলৈ উভতি আহিবলগীয়া হয়। তো তোমালোকৰ লগৰবোৰে যিমান পৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এটা ঠিক আছে। আৰু আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। তোমালোকৰ মেইন এই বেমাৰটো ৰিজেক্ট হয় পাইলছ আৰু ভেৰিক'জ ভেইন, আৰু তোমালোকে যদি হৈ আছে ভাল কৰিবলৈ মানে চেষ্টা মানে কৰা ঠিক আছে।